So hey guys, welcome back to my YouTube channel. So আজি মানে ভিডিওটো অলপমান বেলেগ ধৰণৰ হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক মানে আজি মানে গৈ আছোঁ আমাৰ পথাৰত চহলৈ চহ মানে আপোনালোকে গম পাই নে নাপায় এই ঠাণ্ডাৰ যে থাকে এনেকৈ যে থাকে সেই এতিয়া চহ বনাব গৈ আছোঁ তো এতিয়া ভিডিওটো শেষলৈকে চাই থাকক গম পাব এইফালে চাওক এয়া বনাই আছে এয়া বাৰী চাৰী কাটি আছে ইয়াতে লাগিব এটা কি আছিল কি কয় এটা এই খুঁটি হ'ব আচ্ছা খুঁটি মানে কেনেকৈ বনাই আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকক গম পাব পুৰা প্ৰচেছটো আপোনালোকক দেখাই যাম চাই যাব এতিয়া আৰু মানে এইটো হৈছে মোৰ নতুন মোবাইলৰ 2 নম্বৰ ব্লগ আপোনালোকে ভিডিঅ' কোৱালিটি ভইচ কোৱালিটিটো কেনেকুৱা পাইছে সেইটো জনাব এতিয়া হৈ আছে এইফালে কাম চাই যাওক আপোনালোকে এটা চাই যাওক আৰু চাওক গাইছ এইফালে এইটো হৈ আছে এইখন হ'ব হাত না এতিয়া মানে ইয়াতে মানে এনেকৈ থৈ এইটো ইয়াতে মানে বান্ধি দিবি এই দুখন হাত হ'ব এনেকৈ হাত মানে তাতে এনেকৈ দিব আৰু মই দেখাই দিছোঁ আপোনালোকক এনেকৈ দি ইয়াতে থাকিব মাথাটো আৰু এই দুখন হাত এখন চোলা পিন্ধাই দিব লাগিব চোলা মানে চাৰ্ট এখন পিন্ধাই দিব লাগিব তেতিয়া মজা হ'ব এতিয়া মইতো নাজানো ভালদৰে বনাব এয়া ককা আছে তেওঁ বান্ধি আছে চাই থাকক চকা সিফালে যাব ওলালোঁ এইফালে চব ৰেডি চাওক চব ৰেডি ইমান ভাল হোৱা নাই পাত চলি যাব আৰু হয় চলি যাব চ' আমি এতিয়া গৈ আছোঁ এইফালে আছে থকা আহিব মই গৈ আছোঁ মানে অলপ বছৰতে আৰু চাগে এটা ভিডিঅ'ত চাগে দেখিছে আপোনালোকে চ' তাতে গৈ আছোঁ চাব আপোনালোকে চাওক গাইছ ইয়াতে আহি পালোঁ কিন্তু চাবিটো মানে আনিব পাৰে ইয়াতে মানে তালা মাৰা থাকে তালা মাৰা আমাৰ আছে আৰু মানে এই সকাহ ইয়াতে থাকিব লগা হ'ল এতিয়া আপোনালোকক মই এটা কথা কৈ আছোঁ চাওক এটা কথা কওঁ আপোনালোকক গাইছ আমাৰ চোলাৰখন লৈ চাগে 2 মাহ মানে হোৱা নাই নেকি চাওঁ এইফালে চাওক অৱস্থা কি কৰিছে এইবিলাক জোৰ মই জুম কৰি দেখাই দিছোঁ এইবিলাক চাওক পূৰা মানে কি হৈছে আমাৰ কৈ আছোঁ কিছুমানে মানে আমি যে এইবিলাক কৰি আছোঁ মানে এইবিলাক চলাচল এইবিলাক মানে কিছুমানে মানে দেখিব পৰা নাই সেইকাৰণে পূৰা চলাৰত শিল মাৰিছে কি কৰিছে এইফালে দমকলত ইয়াতে মাৰিছে এইফালে ভাঙাইছে দমকল মানে পাইপডাল মানে আগতে এটা ফুটা নাছিল পূৰা একদম মানে ফুটা একদম চাৰিওফালে ফুটা কৰি থৈছে একদম মানে কি ক'ম সেইকাৰণে এতিয়া তালা মাৰা চিষ্টেম কৰিছে তথাপি মানে কি ক'ব আৰু দেখিব নোৱাৰে মানে সেনেকৈ আৰু ভাল দেখিব নোৱাৰে বেলেগৰ আৰু এতিয়া মানে সেইবিলাক মানুহ কি কৰিব পৰা যায় আমি মানে গম পাওঁ কোনে কৰিছে কিন্তু প্ৰুফ নথকাৰ কাৰণে মানে একো ক'ব নোৱাৰোঁ চ' কেতিয়াবা আৰু মানে কেতিয়া কৰে ৰাতি মানে কৰে ৰাতি 1-2টা মানত আহে চাগে তেতিয়া মানে সেইবিলাক কাম কৰে চ' কি কৰিব আৰু এতিয়া ভগৱানৰ ওপৰত দিছে চ' মানে আৰু এটা কথা কওঁ মন্দিৰত মানে আমি যে কৰিছে মানে পূৰা সাও দিছোঁ সঁচাকৈ কৈ দিছোঁ পূৰা মানে একদম সাও দিছোঁ মানে কি কৰিব লাগে মানে আৰু এইফালে চাওক পূৰা একদম মানে খেতি ধান আৰু এইখিনি হ'ল পূৰা ধান কি ধান বৰ ধান নেকি বোলে এইবিলাক পূৰা পানী দি আছে মানে সেই চলাৰখন মানে এতিয়া মানে আমাৰ মানে খেতি কৰিব আৰু এইফালে আছে পাইপ চাইপ আছে দেখাই আছোঁ ৰ'ব এইফালে আছে বিলাহী টমেটো আছে ইয়াতে আছে বিলাহী এইবিলাক চব বিলাহী তাতে আছে কি কয় বেঙেনা আছে এইবিলাক চাওক গছ বিলাহী ডাঙৰ হৈছে চাওক কেঁচাই আছে এইবিলাক চাওক বিলাহী এইবিলাক চব মানে বিলাহী পূৰা বিলাহী আৰু এতিয়া দেখাইছোঁ এইবিলাক বিলাহীয়ে চব আৰু এইফালে আছে এইবিলাক বেঙেনা আছে এতিয়ালৈকে ফলা নাই গাছডাল হৈছে এইফালে বেঙেনা মানে সদায় পানী আহি পৰিব লাগে এই ধানত মানে কি অলপমান পানী দিলে শুকাই যায় মানে মাটিটো অলপমান বেয়া তথাপি ধানবিলাক এইবিলাক আৰু মানে সেইকাৰণে চাগে এইবিলাক মানে দেখি এইবিলাক কৰিছে মানে কি ক'ব আৰু এইবিলাক পানী আছে পূৰা ভৰ্তি পানী চাওক আৰু এতিয়া মানে আমাৰ কি হয় ইয়াতে মানে বান্দৰ নামে আমাৰ এইফালে পাহাৰৰ ওচৰতে না মানে সোণালী বান্দৰে বেছি ক্ষতি নকৰে কিন্তু যিবিলাক আৰু এটা বান্দৰ আছে না ক'লা ৰঙৰ সেইটো মানে বাহিৰী যেতিয়া মানে ধান মানে কিমান বাৰে এইবিলাক ভাঙি থৈ যায় নামে না চ' সেইকাৰণে ইয়াতে এটা মানে চহ এতিয়া বনাম চহটো মানে এনেকৈ গালি থ'ম আৰু চাওক এতিয়া আৰু এইবিলাক চাওক দমকল চমকল পূৰা ভাঙিছে এইবিলাক মই কৰিছোঁ চাওক দমকল পূৰা ভাঙিছে আৰু ইয়াতে মাৰিছে মানে কি এতিয়া গোবৰ চবৰ দি মানে হেৰি কৰিছোঁ মানে হাৱা লয় এতিয়া ইয়াতে মানে পূৰা কোবাইছে না মাৰিছে এতিয়া মানে ক'ৰবাত ফাটিছে চাগে সেইকাৰণে হাৱা লয় কেতিয়াবা পানী নলায় এনেকুৱা হৈছে এতিয়া কি কৰিব আৰু উপায়তো নাই আৰু জীৱন
চ' এতিয়া গাইছ আপোনালোকক ফাইনেল লুকটো দেখাইছোঁ কেনেকুৱা হৈছে চাবলৈ ৰেডি নে আপোনালোকে 3 2 1 এইফালে চাওক চাওক লাইনটা হেৰি লাইনটা চহ চাওক মুখখন চাওক মুখখন মই বনাইছোঁ কেনেকুৱা হৈছে জনক মানে এইবিলাক চব হেৰি কৰিছে আৰু মুখখন আৰু এই চোলাখন মই পিন্ধাই দিছোঁ এতিয়া আপোনালোকে অলপমান চিনেমেটিক শ্বট চাই লওক চাওক গাইছ এয়া মোৰ নতুন ভাই চহৰাই কেছ আপোনালোকে শুনে নহয় ধানবাৰী চহ আলুবাৰী চহ বুলি এইটো হৈছে চহ মোৰ ভাই নতুন ভাই চহৰাই